Hello guys, welcome back to my YouTube channel Dhanu Puja Vlogs. Mur onno eta video loi apnalok punorbar swagatam janaisu. Aji hoyto apnaloke bhabise gamsa loi koloi ulaisu. To aji jehetuke humbar moi aji shibo mondiroloi jabo ulaisu. Tetia hole ahokson video to sai thakok sampurno kenekwa mondirot jao kiman dur. To sai thakok video to guys eya goi asu mondiroloi. Deriye hoise. যেহেতুকে ঘৰৰ বাইকখন নাই জেঠাইহঁতৰ বাইকখনকে লৈ যাম মানে এইখিনি খুচকাঢ়ি গৈছোঁ চাই থাকক ভিডিঅ'টো এয়া আপোনালোকে দেখিছে মানুহজনে গাড়ীখন আনিব গৈছে এইখন বাইক লৈ যাম Guys, eya mondir pai goluhi eya dekhise Ganesh mondir aru efale eya se bhole baba mondir shibo mondir to bolok goi thakok bhalle bhale bhale ase krishna bhalle এয়া আমাৰ শিব বাবা মন্দিৰ এয়া চাওক মই ভালদৰে দেখাই দিছোঁ আৰু এয়া দেখিছে মন্দিৰ ভাগ এয়া আমাৰ পূজাৰী বৰ্তাই ধুনীয়াকৈ চাফা কৰি আছে আৰু জ্বলাম এতিয়া এয়া দেখিছে ইয়াতো সেৱা কৰিব পাৰি বন্তি জ্বলাব পাৰি আৰু এইফালে ইয়াতো বন্তি জ্বলাব পাৰি টাউনখন ভিতৰ ভাগ কিবা চাই আহোঁগৈ এয়া দেখিছে এয়া দেখিছে মই মন্দিৰত ইতিমধ্যে আহি পাইছোঁহি আৰু অলপ পাছতে বন্তি জ্বলাম এয়া আমাৰ পূজাৰী বৰ্তা বহি আছে বৰ্তাই হ'ব ন বৰ্তাই হ'ব ৰ'ব দেখুৱাই দিছোঁ বৰ্তা এই মন্দিৰ ভাগ আপোনাৰ কিমান বছৰ হৈছে এতিয়া 33 বছৰ হৈছে 33 বছৰ হৈছে ঠিকে আছে এতিয়া আপুনিয়ে প্ৰতিষ্ঠা কৰিছিলে প্ৰতিষ্ঠা ময়ে কৰিছোঁ আপুনিয়ে কৰিছে সপোনত পোৱালে সপোনত পাইছিলে আৰু প্ৰতিষ্ঠা নিজৰ ঘৰতে কৰিছে আৰু চৰকাৰে কিবা সুবিধা দিছে নে নাই চৰকাৰে একো দিয়া নাই আৰু ইমান ধুনীয়াকৈ আপুনি নিজে সজাই পৰাই আপুনি তুলিছোঁ এয়া দেখিছে গাইজ আপোনালোকে নিশ্চয় শুনিছে আমাৰ পূজাৰী বৰ্তাপা যিহেতুকে মন্দিৰখন মই আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ ইমান ধুনীয়াকৈ মানে সুন্দৰভাৱে স্থাপিত কৰিছে তেওঁ মানে চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা পোৱা নাই নিজেই ইমান ধুনীয়াকৈ সজাইছে চাই লওক আকৌ এবাৰ পুনৰবাৰ দেখুৱাই দিছোঁ আপোনালোকক ইমান ধুনীয়াকৈ সজাইছে গতিকে চৰকাৰলৈ অনুৰোধ কৰিছোঁ আৰু শ্বেয়াৰ কৰিব যাতে ইমান ধুনীয়াকৈ সজাৰ বাবে ধন্যবাদ দিছোঁ আপোনাক আৰু হয়তো মানে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ চৰকাৰে যাতে অলপমান সাহাৰ্য দিয়ে মন্দিৰত এইটোহে কামনা কৰিছোঁ আৰু এতিয়া মই বন্তি জ্বলাব আহিছোঁ জ্বলাম এতিয়া চাই থাকক ভিডিঅ'টো এয়া দেখিছে আপোনালোকে ভক্তৰ সমাগম কেনেদৰে ঘটিছে প্ৰত্যেক সোমবাৰেই থাকে এনেদৰে আৰু আজি ইমানেই আৰু আহিব যিহেতুকে মোৰ ছোৱালী ঘৰত থৈ আহিছোঁ সেই গতিকে মানে সোনকালে জ্বলাই পেলাই আমি যামগৈ আৰু চাই আৰু এতিয়া মই বন্তি জ্বলাব লৈছোঁ
Raam Ram Hari Om Guru. Dah. গাইজ এয়া মই মন্দিৰৰ পৰা আহি ঘৰে পালোহি আৰু হয়তো আপোনালোকে শুনিছেই নিশ্চয় পূজাৰী বৰ্তাজনৰ মুখৰ পৰা যে মন্দিৰভাগ নিজেই তেওঁ ধুনীয়াকৈ সজাই পৰাই তুলিছে। যদি আপোনালোকে অকণমান ছাপোৰ্ট কৰে হয়তো চৰকাৰৰ ফালৰ পৰা অলপ সাহাৰ্য তেওঁ লাভ কৰিব। তো মই ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু শ্বেয়াৰ কৰিব যাতে এনেদৰে তেওঁ সেই বৰ্তাজনে সাহাৰ্য লাভ কৰে। তো ভিডিঅ'টো আজিলৈ ইমানতেই। বাই বাই।